এইকেইদিন বৰষুণ দিয়াৰ কাৰণে ইমান ঠাণ্ডা হৈছে ন? মোৰতো জুইৰ লগতে বন্ধুত্ব বাঢ়িছে। মোৰনো গা ধোৱাটো বাদেই, হাগা ধোৱাটো বহুত কষ্ট হৈছে। এতিয়া তহঁতি ফকতকে লেকচাৰ মাৰি থাকিবি নে আৰু কিবা কৰিবিও? তহঁতক বাঘ আৰু মোৰ মাজত হোৱা মুখামুখি ঘটনাটো কোৱাই নাই নহয় ন? নাই কোৱা। কি হৈছিল কচোন? কি ক'ম আৰু তহঁতক সিদিনাখন মই অকলে আছিলো নহয়। তাৰ পাছত মোৰ আগত এটা প্ৰকাণ্ড বাঘটো মোৰ ফালে চাই আছে, মই বাঘটোৰ ফালে চাই আছো। লাহে লাহে মই কঁপিবলৈ ষ্টাৰ্ট কৰিলো আৰু মোৰ হাতত বন্দুক এটাও নাই। কি কৰো এতিয়া? তাৰ ওচৰত লাঠিডাল আছে, মই আনিব যাবও নোৱাৰো। তাৰ পাছত সি এখোজ, দুখোজ, 3 খোজ, 4 খোজ, 5 খোজ, 6 খোজকে পাছলৈ যাবলৈ আৰম্ভ কৰিলে। তাৰ পাছত মই চেচেই আৰু সি এক জাপ মোৰ ফালে মাৰি দিলে নহয়। ময়োতো কম নহয়। তাৰ পৰা লাহেকে চাইড কাটি আহি পিঞ্জিৰাত সোমাই থকা বান্দৰ পোৱালিটোক চাই থাকিলো। এই কেটেলা পহু, তাৰমানে তই চিৰিয়াখানালৈ গৈছিলি? যোৱাকালি মই চিৰিয়াখানালৈ গৈছিলো। মই আকৌ ভাবিছিলো সঁচাকে বাঘ ওলালে নেকি। যোৱাকালি মোৰ লগতো এটা ডাঙৰ কেছ হ'ল নহয়। তোৰ লগত আকৌ কি কেছ হ'লনো বে? যোৱাকালি ৰাতি মই ঘৰত অকলে আছো। তাৰ পাছত মোৰ চকুৰ আগত এটা ঘৰিয়াল আৰু এটা এনাকোণ্ডা সাপ, দুটাই পুৰা কাজিয়া লাগি আছে। এবাৰ সাপটোৱে ঘৰিয়ালটোক কামুৰে, এবাৰ ঘৰিয়ালটোৱে সাপটোক কামুৰে। দুটাই পুৰা বগৰী লাগি আছে। এবাৰ সাপটোৱে ঘৰিয়ালটোক পুৰা মেৰিয়াই ললে। তাৰ পাছত পুৰা সি কামুৰেই আৰু ঘৰিয়ালটোক। তেতিয়া ঘৰিয়ালটোৱে থাপ মাৰি তাৰ ডিঙিতে কামুৰি ললে। তাৰ পিছত দুটাই পুৰা বহুত সময় বগৰী মাৰি কামুৰি লাগি আছে। তাৰ পাছত বহুত সময় হৈ গল, ঘৰিয়ালটোক লাহেকৈ ভাগৰিব ধৰিলে। তাৰ পাছত সাপটোৱে ঘৰিয়ালটোক এনেকে আহি ঘপককে ধৰিলে মুখতে। ধৰিয়েই একদম লাহে গেলি থৈ দিলে। তাৰ পাছত কি হব? মই লাহেকে কঁপিবলৈ আৰম্ভ কৰিলো। মই পুৰা ঘামি টুপিৰ ৰঙা পৰি গৈছো। তাৰ পাছত মই চাই আছো, মনে লুকাই চাই আছো সিহঁতক। তাৰ পাছত যেতিয়া সাপটোৱে খাই লৈ শেষ কৰিলে, লাহেকে গুচি যাব লওঁতেই মোক দেখি পালে নহয়। তাৰপিছত চুক মোৰ ফালে ঘূৰি চালে। ময়ো চক খাই গলো। সাপটোৱে মোকতো দেখি গল, এতিয়া মোকো এৰি নিদিব। মই এতিয়া কৰো কি? ঘৰত অকলে আছো। তাৰ পাছত লাহে সাপটো আহিব লৈছিলেহে মোৰ ফালে। তাৰ পাছত মই জাপ মাৰি গৈ ওচৰত থকা টিভি ৰিমটটো ললো, লৈ টিভিৰ চুইচটো বন্ধ কৰি দিলো। তাৰ পাছতহে মই শান্তি পাইছো। এইকেইটা মই এনেই তহঁতক কিবা বুলি ভাবি আছিলো। তহঁতি কথা আনি ফকতীয়া ফাল্টু কথা কৈ আছ। এতিয়া তহঁতে ফটা লেকচাৰখনে মাৰি থাকিবি নে আৰু কিবা এটা কৰিব আছে? যদি একো কৰিব নাই মই যাওঁগে। অলপ টাইম তই ধৈৰ্য ধৰি থাকিব নোৱাৰ নেকি বে? কমচে কম ভোলা আৰু ঘোলাকণীক আহি ল'বতো দে। মেকুৰী পোৱালিকেইটা আহি পালেহি। ঐ জনি যোৱাকেইটা ক'ত মৰি আছিলি? উঠনিৰ পৰা তহঁতৰ কাৰণে ৰৈ আছো ইয়াত আমি। চাল্লা কেটেলা পহু, ক'ত মৰি থকা দেখিলি আমাক? ভোলাক আনিব গৈছিলো মই সিহঁতৰ ঘৰলে। জানই দেখোন ভোলাক ঘৰৰ পৰা ওলাই আহিব নিদিয়ে বুলি তাৰ মাক বাপেকে। ভোলাক আকৌ তাৰ মাক বাপেকে কেলে ওলাই আহিব নিদিয়েনো? তই নাজানো নেকি ভোলাই যে 5 মিনিটৰ মূৰে কথাবিলাক পাহৰি থাকে বুলি? হয় নেকি? কেতিয়াবা তাকে বেমাৰটোৱে পালেনো? যেতিয়া গজনীখন ওলাইছিলে তেতিয়াৰ পৰা এই ভোলাই ইমানে চালে গজনী ফিল্মখন লাষ্টত গৈ কিনে গজনী বনি থাকিলেগে। খালি চুলিখিনিহে থাকি গ'ল। মই এতিয়া ক'ত আছো? আৰু তহঁতিবোৰ কোন হয়? ভোলে বাবা! আবে ইয়াৰ ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া। মই নোৱাৰো দেই। কৈছো তই কৈ দে কোন হয়? তোৰ নামটো হ'ল ভোলা আৰু তই আমাৰ দুটাৰ লগৰ হয়। আৰু তোৰ ওচৰত যে থিয় আছে কাপোৰ নিপিন্ধা বডি বিল্ডাৰটো, সেইটো তোৰ পিতাই। আৰু চশমা পিন্ধি থকা যদি তোৰ মা। কিয়? কেলে? মাক বৰ বেয়াকৈ হেং মাৰি থাকে। মই যি দেখিছো ষ্টাৰ মাৰি লাভ নাই। তোৰ ব্ৰেইনটো ফৰ্মেট মাৰি ছফ্টৱেৰ নতুনকৈ ইনষ্টল কৰিব লাগিব। তেতিয়াহে কিবা হয় যদি হ'বগে। এতিয়া আমিবোৰ এনেকৈ লেকচাৰ মাৰি থাকিম নে কিবা প্লেনিং আছে? প্লেনিং একো নাই। মই খালি কথা এটাহে ভাবি থৈছো। কি কথা? বৈ আজি খগেন খুৰাৰ ঘৰলৈ, মানে বাৰীলৈ যাওঁ। কেলে? কি আছে তাত?
তই ক'ত আছ বে? এইখন গাঁৱত থাকি একো নাজানো যে। খগেন খুৰাৰ বাৰীত বহুত ফল মূলৰ গছ আছে। এবাৰ বিহু পাইছেহিয়ে নহয়। গছত ফল মূল পুৰা লমা লমে লাগি আছে চাগে। বুঢ়াই কাকো সোমাব নিদিয়ে আৰু কাকো খাব নিদিয়ে। পুৰা পকি পকি লাগি আছে চাগে। কেটেলা, তই পাগল হলি নেকি? মনত নাই তোৰ যোৱাবাৰৰ কথা? কিয়, কি হ'ল যোৱাবাৰ? যোৱাবাৰ আমি দুটাই গৈছিলো হা। তাৰপাছত আম পাৰো বুলি গছত উঠিব লৈছিলোহে। বুঢ়াই কেনেকে জানো গম পালে, 5 ফালৰ পৰা মনে মনে আহি লাখুটিডালে মোৰ টিকাত 5 কোব লগাই দিলে। 5 দিনলৈকে পিয়াত বহিব নোৱাৰিলো মই। হ'ব, তহঁতি হাঁহি দেখাব নালাগে। মইহে জানো মোৰ কি অৱস্থা হৈছিলে সেইকেইদিন। আৰে বাবা, কিহৰ ভয় বে? মই আছোতো, একো নহয় বৈ। দে, যোৱাবাৰ তই মোক এনেকে কৈয়ে লৈ গৈছিলি। বুঢ়াই মোক পিটন দিয়াৰ লগে লগে চালা তই পলাই পট্টং দিলি কেটেলা। হ'ব দে, এবাৰ নপলাও, বৈ বৈ। বৈ ময়ো যাম লগত। ঠিক আছে বাৰু, যোৱাৰ আগত কিন্তু আমি এটা ভালকৈ প্লেনিং কৰি যাব লাগিব। ঠিক কৈছ তই, প্লেনিং মই কৰিম। প্লেনিং তই নহয়, প্লেনিং এইবাৰ মই কৰিম। হ'ব দে, কৰ। এইবাৰ মই গছৰ তলত থাকিম। তই আৰু আলুৱে গছত উঠিবি। আৰু মুন্নিয়ে লুকাই কেনে খগেন খুৰা আহিছে নে চাই থাকিব আৰু আহিলে আমাক ইংগিত দিব। আৰু মই তোক যদি কিবা এটা দায়িত্ব দিয়ে আমি মৰিলো আৰু। তই একো কৰিব নালাগে, তই মোৰ লগত তলতেই থাকিবি। ঠিক আছে তেন্তে, প্লেনিং হ'ল যেতিয়া এতিয়া যাবহে লাগে আৰু বৈ।